Hi friends, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো একচন সামাললৈ সো আপোনালোকে যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়ালৈকে প্লিজ সাবস্ক্ৰাইব কৰিব এনেকুৱা লেটেষ্ট ভিডিও আপডেটছৰ বাবে প্লিজ হিন্দী ভিডিঅ'টো ডাইৰেক্ট বেঞ্চত মা কাচুত মা কি আক এইবিলাক শব্দ খুবেই ব্যৱহাৰ কৰা হয় কিন্তু আমাৰ অসমীয়া ফিল্মত ব্যৱহাৰ বিলাক নাছিলে গতিকে এতিয়া আগৰ যুগ নাই হেতু কাৰণে মানে কেলা শব্দটো পুৰা সম্পূৰ্ণভাৱে ইউজ কৰা হৈছে আৰু মই ভাবো আমাৰ জুবিন দা মৰমৰ জুবিন দা তেখেতেও কেলা শব্দটো খুবেই ভাল পাইছে হেতু কাৰণে মানে কেলা শব্দটো ইউজ কৰে মোৰ কিন্তু খুব প্ৰিয় হয় শব্দটো সো আহকচোন আমি ক্লিপ দুটা চাই লওঁ ৰক্তবীজ আৰু জুবিন দাৰ তাই বাপেকে মোক কেলা অসমীয়া বুলি নকলে কি মই কি বাংলাদেশৰ পৰা আহিছো বুলি ভাবিছ নেকি তাই বাপেকে মোক কেলা অসমীয়া বুলি নকলে কি মই কি বাংলাদেশৰ পৰা আহিছো বুলি ভাবিছ নেকি যদি সানি ডলে কেলা শব্দটো ইউজ কৰিলে হয় কেনে লাগিব তাই বাপেকে মোক কেলা অসমীয়া বুলি নকলে কি মই কি বাংলাদেশৰ পৰা আহিছো বুলি ভাবিছ নেকি মই মাৰ দিম অক্ষয় কুমাৰ ছোটে পঠান কেলা তুক মই এতিয়াই মাৰ দিম সো আপোনালোকে এতিয়া কেলা শব্দটো ডাইৰেক্টলি ব্যৱহাৰ কৰিব পাৰিব কাৰণ কেলা শব্দটো আমাৰ ফিল্মতো ব্যৱহাৰ কৰা হৈছে অলৰেডি আমাৰ কোনো টেনচন নাই এতিয়া কেলা শব্দটোৰ বাবে পুৰা সম্পূৰ্ণভাৱে মুক্ত আমি কেলা শব্দটো ডাইৰেক্টলি ক'ব পাৰিম সো আপোনালোকে এই ভিডিঅ'টো কেনে লাগিল বা কেনেকুৱা পালে তেন সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত কমেণ্টছ দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু ভিডিঅ' লাগে তেনেহ'লে মোক সাবস্ক্ৰাইব কৰিব